আমি 22,000 নতুন পোষ্টৰ এডভাৰটাইজ কৰি আছোঁ 22,000 পোষ্ট আমি অহা মাহত এডভাৰটাইজ কৰিম তাৰ পিছতো যদি কিবা লাগে প্ৰত্যেক মই আগতে কৈয়ে থৈছোঁ যে প্ৰত্যেক বছৰত 20-30,000 পোষ্ট আমি চাকৰি দি থাকিম বুলি অলৰেডি মই ঘোষণা কৰি থোৱাই আছে কিছুমান নতুন ডিভিজন খুলিব লাগিব তাতে পোষ্ট লাগিব কিছুমান সাৰ্কুল খুলিব লাগিব পোষ্ট লাগিব আগতে এসিএছত 400 লৰা সোমাইছিল এতিয়া 800 লৰা সোমাব লাগিব কাৰণ লৰাৰ প্ৰয়োজন বেছি হ'ব গতিকে মেন পাৱাৰ বাঢ়িব কিন্তু হিমান হিচাপলৈকে আমি যোৱা নাই ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত আজি এটা বিশেষ পৰিৱৰ্তন ঘটা হৈছে ইমান দিনে আমি b.ed শিক্ষাগত অৰ্হতা আৰু টেটৰ মাৰ্কস তিনিটাক আমি সমানে গুৰুত্ব দিছিলোঁ কিন্তু শিক্ষাগত অৰ্হতা বিভিন্ন ওপেন স্কুল আদিত গৈ বেটাৰমেন্ট আদি দি লৰা ছোৱালীয়ে বঢ়াই আনে বা অসমৰ বাহিৰত গৈ b.ed কৰে যত নেকি বহুত নম্বৰ লৈ আহে সেই কাৰণে আজি আমি প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা আৰু b.edৰ মাৰ্কছৰ যেটো ভ্যালু তাক আমি 5 আৰু 10% সীমাবদ্ধ কৰি 85% ভ্যালু আমি টেটৰ মাৰ্কছিটৰ ওপৰত আমি দিব খুজিছোঁ যিয়ে অসমত টেট উত্তীৰ্ণ হৈ থকা আৰু আৰ্থিক দুৰৱস্থাৰ বাবে বাহিৰত গৈ পঢ়ি নম্বৰ লৈ আহিব পৰা নাই তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব আৰু টেটত লাভ কৰা মাৰ্কছে মুখ্যতঃ এতিয়া প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় মাৰ্কছ হৈ পৰিব যদিও হায়াৰ সেকেন্ডাৰী ডিগ্ৰীৰ এটা মাৰ্কছ এই ক্ষেত্ৰত আহিব কিন্তু মুখ্যতঃ টেটৰ মাৰ্কছিটখনে শিক্ষক নিযুক্তিৰ মুখ্য বিষয়বস্তু হৈ পৰিব ন্যাশনাল উইডো পেনশন স্কিমত যিসকল বিধৱা মহিলাই বৃদ্ধ পেনশন 300 টকা পাই আছিল তেওঁলোকৰ বৃদ্ধ পেনশন আমি আৰু 950 টকাকৈ বঢ়াই দিছো যাতে তেওঁলোকে অৰুণোদয়ৰ সমান বৃদ্ধ পেনশন পাব পাৰে আগতে বিধৱা পেনশন 300 টকা পাইছিল আমি 300 টকাৰ লগত 950 টকা যোগ কৰি দিলো আজিৰ পৰা যাতে অৰুণোদয় আৰু বিধৱা পেনশন 1200 টকা একে সমান হ'ব পাৰে